নমস্কাৰ বন্ধুসকল আজি চাওঁ হক কেনেদৰে আপোনাৰ আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে লিংক কৰিব প্ৰথমতে আপুনি গুগল ক্ৰমত গৈ ফিলিং টাইপ কৰি সাৰ্চ কৰিব তাৰ পাছত হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট লগত এটা লিংক আছে তাত ক্লিক কৰিব তাত ক্লিক কৰিলে এনেদৰে দেখা পাব য'ত আৱাৰ সাৰ্ভিসেছৰ তলত ভেৰিফাই লিংক আধাৰ বুলি কেইটামান লিংক দেখিবলৈ পাব তাৰে ফাৰ্ষ্ট লিংক আধাৰটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ পান নাম্বাৰ আধাৰ নাম্বাৰ নাম আৰু ফোন নাম্বাৰ পুট আপ কৰিব লাগিব পুট আপ কৰাৰ পাছত যদি আপোনাৰ আধাৰ কাৰ্ডত কেৱল বাৰ্থ ইয়াৰটোৰ উল্লেখ আছে তেন্তে আপুনি তলৰ এই দুইটাতে টিক মাৰ্ক ক্লিক কৰিব লাগিব যদি নাই তেন্তে এটাত ক্লিক কৰিলেই হ'ব আৰু তাৰ পাছত লিংক আধাৰত ক্লিক কৰিব তাৰ লগে লগে আপুনি এটা এনেদৰে OTP পাব আৰু OTP পুট আপ কৰাৰ পাছত তলত ভেলিডেট বুলি আছে তাত ক্লিক কৰিব আৰু এনেদৰে ক্লিক কৰাৰ লগে লগে আপুনি এটাৰ কনফাৰ্মেশ্যন মেছেজ পাব মানে আপোনাৰ কাম সম্পূৰ্ণ হৈছে বন্ধুসকল যিহেতু ইয়াৰ লাষ্ট ডেট হৈছে 30 জুন গতিকে আজি আপোনাৰ আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে ফটাফট লিংক কৰি লওক ধন্যবাদ